মোৰ চেণ্টাৰটো হৈছে বৰকুছলা এমভি স্কুল বালাবাৰী স্থিত মই ভোট কিছু সময়ৰ আগতে মই ভোট গ্ৰহণ কৰিলো এতিয়া গৰেশ্বৰ পৰিষদীয় সমষ্টিত যিমান কেইজন প্ৰাৰ্থী আছে তাৰ ভিতৰত প্ৰত্যেকে ভাবিছে নিজে মানে জয়ী হ'ম বুলি গতিকে আপুনি আজিৰ তাৰিখত কি অনুভৱ কৰিলে ভোট দি আজি মই আহি ফালে মই ৰাইজক দেখা দিলো এবাৰ তাৰ পিছত মোৰ ভোটটো মই গ্ৰহণ কৰিলো ভোটটো দিলো তাৰপিছত মই ভালে দেখিছো ৰাইজে খুব ভাল পাইছে যে এটো জাগাৰে মানুহ পাইছে এটো এটা অনুভৱ মানে দেখিছো তেখেতসকলৰ ৰাইজক মই হেতুৱে যে 30 নং গৰেশ্বৰ পৰিষদীয় সমষ্টিৰ যে শ্ৰদ্ধাৰ ৰাইজসকলক মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আজি বিটিচিৰ যেহেতু নিৰ্বাচন গতিকে সকলোৱে এটা ভাল চিন্তাধাৰা কৰি নিজৰ মূল্যৱান ভোটটো যাতে প্ৰদান কৰে যেন আৰু সকলো ভোটিং চেণ্টাৰতে যাতে খুব সুকলমে পৰিচালিত হয় মই হেতুকে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো পৰিষদীয় সমষ্টিত দেখা গৈছে যথেষ্ট সংখ্যক এই জুবিন গাৰ্গৰ অনুৰাগী গুৱাহাটীত ইতিমধ্যে গৈছে আৰু যথেষ্ট সংখ্যক মানে ভোটাৰছে আহিব পৰা নাই বা নাহিব বুলি এটা গুজব চলি আছে এইটো বিটিচি নিৰ্বাচনটো বহুত গুৰুত্ব সহকাৰে লয় ৰাইজে গতিকে এতিয়া অসমত যেহেতু আমাৰ সকলোৰে জনপ্ৰিয় সন্মানীয় এটি গায়ক সকলো জাতি জনগোষ্ঠীৰ তেখেতে গান গাইছিল আমিও যথেষ্ট শ্ৰদ্ধা কৰো আৰু খুব প্ৰকাশ কৰিছো তেখেতৰ এই ঘটনাটো শুনা পাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো কৰিছো আমি পৰ্যাত এটা মৌন সমদলো কৰিছো আমি গতিকে যিসকল ব্যক্তিয়ে গৈছে গতিকে তেখেতসকলৰ যে চাৱাচিতা চাই ফালে আহিলে ভাল পাম যোৱা বুলি শুনিছো হয়তো কেইটামান তো আহিব তেখেতসকল কাৰণ 4টা 5টালৈকে থাকিব তো গতিকে হেঁতে আহি পাব